নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো মই ইতিমধ্যে টুইনিং অফ স্কুল বন্ধু বিদ্যালয়ৰ ওপৰত এটা ভিডিও বনাইছো আৰু সেই ভিডিওটো বহুতে চাইছে কিন্তু মোক বহুতে প্ৰশ্ন কৰি আছিল যে গুণোৎসৱৰ কাৰণে যিখন ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব টুইনিং অফ স্কুলৰ বিষয়ে সেইখনত কি কি লিখিব লাগিব গতিকে আজিৰ ভিডিওটোত মই সেইখিনি কথাই ক'বলৈ ওলাইছো যে টুইনিং অফ স্কুলৰ ৰেজিষ্টাৰখন কেনেকৈ মেইনটেইন কৰিব পাৰি আৰু এই সকলোখিনি মই যিমানখিনি আজিলৈকে ষ্টাডি কৰিছো সেইটোৰ ওপৰত ভিত্তি কৰি মই আমাৰ বিদ্যালয়ৰ ৰেজিষ্টাৰ বিলাক মেইনটেইন কৰো আৰু সেইটোৰ ওপৰতে মই ভিডিওটো বনাবলৈ ওলাইছো সেইখিনি কথাই আপোনালোকক কম ইতিমধ্যে মই কৈছো যে টুইনিং অফ স্কুল মানে কি আপোনালোকে যেতিয়া ৰেজিষ্টাৰখন মেইনটেইন কৰিব তাৰ তেতিয়া আপোনালোকে টুইনিং অফ স্কুলৰ বিষয়ে অকনমানকৈ লিখি ল'ব আৰু সেইখিনি মই যেহেতু প্ৰথম আমাৰ বহিখনত নতুনকৈ লিখিছিলো গতিকে টুইনিং অফ স্কুলটো মই যেনেকৈ আমি বনাইছিলো মানে আমাৰ স্কুলৰ বাবে যেনেকৈ বনাইছিলো তাতকৈ বেছিকৈ আপোনালোকৰ ভাল হ'ব যদিহে মই এতিয়া কোৱা কথাখিনি আপোনালোকে লিখি লয় গতিকে এইখিনি আপোনালোকে শুনি যাব আৰু শুনি পেলাই তেনেকৈ আপোনালোকে বা তাতকৈ অকনমান ভাল কৰি আপোনালোকে আপোনালোকৰ ৰেজিষ্টাৰখনত লিখিব পাৰে গতিকে মই ক'বলৈ আৰম্ভ কৰিছো বন্ধু বিদ্যালয় বা টুইনিং অফ স্কুল মানে হৈছে দুখন বিদ্যালয়ৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ স্থাপন গতিকে টুইনিং অফ স্কুলৰ জৰিয়তে আমি এই বন্ধুত্বপূৰ্ণ সম্পৰ্কটো স্থাপন কৰিব পাৰো আৰু তাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্ব গঠনত বা ব্যক্তিত্ব বিকাশত যথেষ্ট উন্নতি সাধনো কৰিব পাৰো টুইনিং অফ স্কুলৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ আয়োজন কৰিব পাৰো যেনেকৈ কবিতা আবৃত্তি গীতৰ প্ৰতিযোগিতা ফেকশন প্ৰতিযোগিতা আকস্মিক বক্তৃতা হওক তৰ্ক প্ৰতিযোগিতা নৃত্য প্ৰতিযোগিতা আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব পৰা যায় এনেকৈ আপোনালোকে লিখি ল'ব ধুনীয়াকে আৰু যদি আপোনালোকে নিজৰ ফালৰ পৰা কিবা এড কৰিব বিচাৰে আপোনালোকে মোৰ সেই আগৰ ভিডিওটো চাব হেতু চালে আপোনালোকে খুব সুন্দৰকৈ বুজি পাব গতিকে আজি ইমান ডিটেইলছত মই টুইনিং অফ স্কুলৰ বিষয়ে নকওঁ সেই ভিডিওটো চাই পেলাই তাৰ পৰা আপোনালোকে অলপ লিখি দিব আৰু এটো লিখিব যে টুইনিং অফ স্কুল কেনেকুৱা ধৰণৰ বিদ্যালয়ৰ মাজত অনুষ্ঠিত কৰিব পৰা যায় হেতু মই আকৌ এবাৰ কৈ দিছো টুইনিং অফ স্কুল বা বন্ধু বিদ্যালয় স্থাপন কৰিব পৰা বিদ্যালয়সমূহ এনে ধৰণৰ চহৰৰ বিদ্যালয় আৰু গাঁৱৰ বিদ্যালয় প্ৰাইভেট স্কুল মানে আপোনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় লগতে চৰকাৰী মাধ্যমৰ বিদ্যালয় তাৰ পিছত আপোনাৰ যিবিলাক ৰেসিডেন্সিয়েল স্কুল লগতে আপোনাৰ আমাৰ দৈনিক পাঠদান কাৰ্যসূচী অনুষ্ঠিত হোৱা স্কুলসমূহ এনেকুৱা ধৰণৰ বিভিন্ন বিদ্যালয়ৰ মাজত আমি বন্ধু বিদ্যালয় স্থাপন কৰিব পাৰো গতিকে এই কথাখিনি গোটেইকৈ থুলমূলকে বন্ধু বিদ্যালয়ৰ বিষয়ে অকনমান আপোনালোকে লিখি ল'ব লিখি লৈ আপোনালোকে এনেকৈ আৰম্ভ কৰিব সেইখিনি মই আমাৰ ৰেজিষ্টাৰৰ পৰা দেখুৱাই দিওঁ বুলি ভাবিছো মোৰ সেই আগৰ ভিডিওটোৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে সেই লিংকত ক্লিক কৰি ল'ব আৰু তাত মই টুইনিং অফ স্কুলৰ বিষয়ে যি কথা কৈছো সেইখিনি আপোনালোকে ধুনীয়াকৈ প্ৰথমতে থুলমূলকৈ লিখি ল'ব আৰু তাৰ পিছত আপোনালোকে আপোনালোকৰ যি দুখন স্কুলৰ মাজত প্ৰতিযোগিতাসমূহ হওক বা যিকোনো যি অনুষ্ঠান আয়োজন কৰিছিল সেইখিনি বিষয় লিখিব তাৰ কাৰ্যসূচীখন লিখিব তাত কি অনুষ্ঠানৰ অন্তৰ্ভুক্ত কৰিছিল বা প্ৰতিযোগিতাৰ অন্তৰ্ভুক্ত কৰিছিল আপোনালোকে সেইখিনি কথা লিখিব তাত কোনে অংশগ্ৰহণ কৰিছিল কোন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল সেইখিনি লিখিব আৰু তাৰ পাছত সেই অনুষ্ঠানত কোনে মানে বিচাৰকৰ আসন লৈছিল আপোনালোকে হেতু লিখিব পাৰিব আৰু অৱশেষত কোন ছাত্ৰ-ছাত্ৰীয়ে কোন বিভাগত প্ৰতিযোগিতাসমূহত স্থান পাইছিলে আপোনালোকে হেতু লিখিব পাৰিব আৰু একেবাৰে শেষত আপোনালোকে মন্তব্য হিচাপে সেই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকৰ কি লাভালাভ হ'ল সেইখিনি বস্তু ধুনীয়াকৈ লিখি দিব পাৰিব গতিকে আমাৰ ৰেজিষ্টাৰখন থুলমূলকৈ মেইনটেইন কৰিছিলো বহুত বেছি ডিটেইলছত লিখিবলৈ নহল আসলতে যেনেকৈ লিখিছো তেনেকৈ আপোনালোকক অকনমানকৈ দেখুৱাই দিওঁ বুলি ভাবিছো এখনে আমাৰ বহিখন আৰু ইয়াতে আমি এনেকৈ লিখি লৈছো টুইনিং স্কুল টুইনিং প্ৰগ্ৰাম বুলি অকনমান এনে লিখি লৈছো আৰু তাৰ পিছতে ইফালে হৈছে কাৰ্যসূচী আজি ইংৰাজী 5/9/2022 তাৰিখে শিক্ষক দিৱস উপলক্ষে পাখিমৰীয়া মধ্য ইংৰাজী মাদ্ৰাছা আৰু 295 নং পাখিমৰীয়া মুক্তা বিদ্যালয় যৌথভাৱে উক্ত দিৱসৰ উপলক্ষে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এদিনীয়া খেল ধেমালি অনুষ্ঠিত কৰাৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰী উক্ত খেলৰ বিজয়ী ছাত্ৰ-ছাত্ৰীক নিচুকনি বঁটা প্ৰদান কৰা হয় ক শাখা লৰাৰ 100 মিটাৰ দৌৰ প্ৰথম স্থান এনেকে লিখি দিলো আৰু ক শাখা খ শাখা আৰু এনেকে ভগাই লোৱা হৈছিল গতিকে যোনে যি পাইছে সেইখিনি এনেকৈ লিখি দিয়া হৈছে ডিটেইলছত গোটেইখিনি লিখি দিয়া হৈছে ইয়াৰ পাছত আমি কাৰ্যসূচীখন এতে লিখিছো
আজি নেক্সট আমি আকৌ গান্ধী জয়ন্তীটো পাতিছিলো সেইটো বস্তু লিখিছো ইয়াত আজি ইংৰাজী 2-10-2022 তাৰিখে গান্ধী জয়ন্তী উপলক্ষে যৌথভাৱে পাখিমৰীয়া মধ্য ইংৰাজী মাদ্ৰাছাৰ 295 নং পাখিমৰীয়া মুক্ত বিদ্যালয় দুইখন বিদ্যালয়ৰ সৌজন্যৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উক্ত প্ৰতিযোগিতাত বিজয়ী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিচুকনি বঁটা প্ৰদান কৰা হয় আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ নাম লিখা হৈছে ঠিক তেনেকৈ এফালেও মেইনটেইন কৰা হৈছে ইয়াৰ পিছত আমি 14 নৱেম্বৰ এটা বহুত ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰিছিলো এই অনুষ্ঠানটোত আসলতে 8খন স্কুলৰ পৰা অংশগ্ৰহণ কৰিছিলে প্ৰতিযোগিতামূলক অনুষ্ঠান আছিল আৰু সেই তাৰে বহু ইয়াৰে এখন ফটো এখন হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলে এটা সমবেত সংগীত পৰিবেশন কৰিছিলে অনুষ্ঠানটো তাৰে এখন ফটো দিয়া হৈছে আৰু ইয়াত তলত ডিটেইলছত লিখি দিয়া হৈছে গোটেই বস্তুখিনি অলপমান মই পঢ়ি দিছো 14 নৱেম্বৰ 2022 শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সভাৰ আহ্বান কৰা হয় এই সভাত 8খন বিদ্যালয়ৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উক্ত প্ৰতিযোগিতাসমূহত অন্তৰ্ভুক্ত আছিল কবিতা আবৃত্তি জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত দলীয় নৃত্য একক নৃত্য আদি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় শিক্ষকসকলে এটা সমবেত সংগীত পৰিবেশন কৰি অনুষ্ঠানটি এটি বৰগীতেৰে আৰম্ভ কৰা হয় ইয়াৰ পিছত লিখিছো আৰু কিবা কিবি অলপ কেনেকৈ অনুষ্ঠানটো আদ ধৰা হৈছিল সেইখিনি লিখিছো তাৰ পাছতে আমাৰ বিদ্যালয়ৰ পৰা এই স্কুল টুইনিংৰ প্ৰগ্ৰামটোত ছাত্ৰ ছাত্ৰীসকলে জুনে জুনে মানে বিজয়ী হৈছিল স্থান পাইছিল তেওঁলোকৰ নামখিনি ইয়াত লিখি দিছো গোটেইখিনি ইয়াৰ পিছত মই সামৰণি হিচাপে মন্তব্য হিচাপে আমি অলপ দিয়া হৈছে বন্ধু বিদ্যালয়ৰ এই বিশেষ অনুষ্ঠানটিত শিক্ষকসকলেও যথেষ্ট সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা সহ শিক্ষয়িত্ৰী শ্ৰীমতী লুনা দেৱীয়ে মানে মই মমতাৰ চিঠি কবিতাটি সুন্দৰভাৱে মই নিজৰ কথা কোৱা নাই দেই এই বস্তুখিনি যেহেতু আলোচনাৰ মাধ্যমেৰে লিখা হৈছে মই খালি মাত্ৰ পঢ়িহে দিছো কবিতাটি সুন্দৰভাৱে আবৃত্তি কৰে শিক্ষকসকলৰ প্ৰদৰ্শন দেখি ছাত্ৰ ছাত্ৰীসকলে দুগুণ উৎসাহেৰে তেওঁলোকৰ অনুষ্ঠানসমূহৰ প্ৰদৰ্শন দাঙি ধৰে গতিকে বন্ধু বিদ্যালয়ৰ জৰিয়তে বিদ্যালয়ৰ বিভিন্ন দিশত উন্নতি সাধন কৰিব পৰা যায় বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ জগাই তুলি তেওঁলোকৰ ব্যক্তিত্ব বিকাশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব পৰা যায় আপোনালোকে আৰু নিজাববীয়াকেও কিছুমান ধুনীয়াকৈ ইয়াতকৈ ধুনীয়াকৈ লিখি দিব পাৰে মই একেবাৰে থুলমূলকৈ গোটেইখিনি লিখা হৈছে আমাৰ এই বহিখনত গতিকে ইমানেই আছিল টুইনিং অফ স্কুলৰ বিষয়ে আৰু এনেকৈ আমি আমাৰ ৰেজিষ্টাৰসমূহ মেইনটেইন কৰিছো আপোনালোকে ইয়াতকৈ সুন্দৰভাৱে কৰিব পাৰিব গতিকে ভিডিঅটো ইমানেই আছিল ভিডিঅটো যদি আপোনালোকৰ কাৰণে অকনমান হলেও লাভজনক হৈছে তেতিয়াহলে মোৰ ভিডিঅটো লাইক কৰি আপোনালোকে শেয়াৰ কৰি দিব পাৰে আৰু পৰৱৰ্তী ভিডিঅসমূহ আপোনালোকে পাই থাকিব বিচাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব লগতে বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আপোনালোকে নটিফিকেশনসমূহ পাই যাব আৰু এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'বোৰ মোৰ চেনেলতে মই দি থাকিম আপোনালোকে তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ